वेलकम बैक टू आवर चैनल आज शनिवार और आज प्राय आम भिडिओ स्टार्ट कर दी बिकज आम इतना आम एकदम सन्मुखे घर तो मानने छोजनी डाঙर पुष्पिता तो किसान नियम नीति करे आज जपा थोआ कय तो सैटे যাব ওলাইছো तो कि करो भिडिओ देखा थकिम चाई थकिम हरी बुलाओ আমি ভালকে দিবা নাজানো হৈছে কি নাজানো সেইকাৰণে কৈছো হৰি যাব লাগিব না দপালা নটো রাস্তা নহয় রিলিবাত রাস্তা নহয় দৰা মায়াক তুমি ইমান ধুনীয়া তোর মুখ নহয় সসুপাত দোকানৰে জিৰা দৰাৰে মায়েকটো বাতলৰ বিৰা কি বৰবা লাগিব বৰবা লাগিব তামোল পান ঘূৰে দি বৰি বৰি নেতে গামছা খন তাইক দি পেলাই বৰি এইখন গামছা দিব পাৰিব আমি কৰি পাৰ্সেল দেখা আৰু দে দোকানৰে পাৰ্সেল সেন্দুৰ আনা নাই সেন্দুৰটো পিন্ধাব লাগিছিল ক'ত এটা পিন্ধাব লাগে তাইক ফুট এটা হেৰিটোৰ ওপৰত আছে ঘূৰাই লাগে এইটো এখন ঘূৰা আৰু কি কৰ চিধাকে ঘূৰাই দি শুনিছো দে অলপমান চাকিটো পাতেল লৈ ঘূৰাই দিওঁ সেইখিনিতে এই বতাহখনত দে বতাহখনত দে তিনিটা দে লৰা লয়ে চকুটো চকুটো এই লৰা হ'ব দে একলগ কৰি দিলে হ'ব আৰু নাই নাই অকল এতিয়া উঠে কালিৰ কাৰণে একবাৰে নিবি এটা পানী দি ধুৱাই দে তিনিবাৰ
এতিয়া সেই সেন্দুৰৰ লগত তেলটো হেৰি কৰি লওঁ মিক্স কৰি লওঁ এতিয়া এইখিনি চাব লাগিব আৰু লগ দিব লাগে ভেৰি কৰ স্বামী ঠাই বিচাৰি দোকানত গ'ল স্বামী ঠাই বিচাৰি দোকানত गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वरा
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুদেৱ নমঃ। যিহেতু আজি 5 ছেপ্টেম্বৰ, আমি সকলোৱে জানো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনত এই দিনটোতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ ভাৰতবৰ্ষতে। আজি শিক্ষক দিৱস উপলক্ষে মই সকলো মোৰ শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে সদায় কুশলে থাকে আৰু আশীৰ্বাদ কৰি থাকে আমাক আৰু আগুৱাই যোৱাত। লগতে মোৰ মা আৰু দেউতা, তেওঁলোক প্ৰথম গুৰু, যিহেতু মোক তেওঁলোকে খোজকাঢ়াৰ পৰা বৰ্তমান অৱস্থাত ডাঙৰ দীঘল কৰিছে আৰু লগতে সমগ্ৰ দিশতে শিক্ষা দি আহিছে। আচাৰ ব্যৱহাৰ যিয়েই নহওক, পঢ়াৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্টখিনি সহায় কৰে। তো তেওঁলোকক মোৰ শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ। লগতে আজিৰ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট দি দিছোঁ, কালিৰ পৰা কণ্টিনিউ কৰিছোঁ, চাই থাকক। কালি কিছুমান নিয়ম আপোনালোকক দেখাইছিলোঁ, মানে পুষ্পিতা হ'লে আমাৰ ইফালে কেনেকুৱা নিয়ম পাতি কৰে সেইবিলাক দেখাইছিলোঁ। তো আজিও কালি 3 দিন আছিলে আৰু আজি 4 দিন, আৰু 4 দিনৰ দিনাও কিছুমান নিয়ম কৰা দেখা যায়। সেইবিলাক মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। আমাৰ কইনা বহি আছে বৰ্তমান। দেখছি কলা চাহ দেখছি হৰি এইটো মাজত থৈ দিয়ে অলপমান মাজত থৈ আছে দে বিউটি পাৰ্লাৰ বিউটি দিবা দিলে ক'ত হ'ব? বিউটি দিবা দিলে ক'ত হ'ব? আমাৰ গাঁৱত কি ধৰণৰ কেনেকুৱা নিয়ম নীতি কৰা হয় সেইখিনি অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে আপুনি যদি নতুন হয় আমাৰ চেনেলটোত, ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'ৰ কাৰণে বেল আইকনটো প্ৰেছ অন কৰি দিব। থেংক ইউ।